এই যে আদা নহৰু আচাৰটো খাবলৈ সঁচাকৈ বহুত ভাল হয় আৰু আপোনালোকৰ ৰুটিৰ লগত ভাতৰ লগত যিহৰ লগতে খাবলৈ সঁচাকৈ বহুতেই টেষ্ট হয়। আৰু আচাৰটো বনাবৰ বাবে মই এইখিনি জলকীয়া বজাৰৰ পৰা লৈছিলোঁ। বহুত জলকীয়া নাই লোৱা, মই প্ৰায় এপোৱামান আনিছিলোঁ জলকীয়া। আৰু জলকীয়াখিনি মই ভালকৈ ধুই শুকুৱাই, পানী অকণো থাকিব নালাগিব, মন কৰিব আপোনালোকে, পানী থাকিলে জলকীয়াখিনি ভেঁকুৰি যাব। আৰু এতিয়া মই জলকীয়াখিনি সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ আৰু ইয়াতে নিমখ আৰু নেমু দি এৰাতিৰ বাবে ৰাখি দিম আৰু এটা বৈয়ামত ৰাখিম আৰু তেতিয়া অকণমান কোমল হ'ব, খাবলৈ ভাল হ'ব। এইখিনি দেখিছে মই ভালকৈ মিলাই লৈছোঁ, মিলাই পেলাই এটা বৈয়ামত এতিয়া ভৰাই দিছোঁ আৰু আটাইখিনি ভৰাই ভালকৈ সাফৰ মাৰি এৰাতিৰ বাবে ৰাখি দিম। আপোনালোকে 2-3 ঘণ্টাৰ বাবেও ৰাখিব পাৰে, তেতিয়া লগে লগে আচাৰটো বনালে খাব পৰা হয়। আৰু মছলাৰ ভিতৰত মই দিছোঁ সৰিয়হ মই 3 চামুচ দিছোঁ ডাঙৰ চামুচেৰে, আৰু ক'লা জিৰা 1 চামুচ দি 2-3 ঘণ্টাৰ বাবে এইখিনি ভিনেগাৰত তিয়াই ৰাখিছোঁ। আৰু বেলেগ মছলা দিছোঁ জিৰা, পাঁচফোৰণ আৰু চফ গুটি। আৰু এইখিনি নহৰু আদা দেখিছে, এইখিনি মই কাটি ল'লোঁ, ভিডিঅ' কৰা নহ'লেই, এইখিনি মই ৰ'দত শুকুৱাই লৈছোঁ। তাৰপিছতে এতিয়া জলকীয়াখিনি উলিয়াই ল'লোঁ, পিছদিনা এইটো মানে জলকীয়াখিনি উলিয়াই এতিয়া বনাব পৰাই হ'ল। আৰু মিঠাতেল গৰম কৰিছোঁ আৰু গেছটো আপোনালোকে কম ল' ফ্লেমত ৰাখিব। আৰু ইয়াতে মই নহৰু আদাখিনি দি অকণমান সময় ভাজি লৈছোঁ আৰু এতিয়া দিছোঁ জোখমতে হালধি, আৰু কালাৰৰ বাবে মই কাশ্মীৰী মিৰ্চটো অকণমান দি দিছোঁ, কালাৰটো ভাল হ'ব। আৰু এইখিনি একদম কম জুইত ভাজিব আপোনালোকে, বেছি সময় নালাগে। আৰু এতিয়া ইয়াত দিম মই হিংটো দিলে এটা ধুনীয়া স্মেল আহে আৰু লগে লগে খাব পৰা হয়। এতিয়া মই পিচি ৰখা সৰিয়হ আৰু ক'লা জিৰা পেষ্টটো দি দিছোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। আৰু এতিয়া ইয়াতে জলকীয়াখিনি দি দিম। দেখিছেনে ইমান এটা ধুনীয়া কালাৰ আহিছে, খাওঁ খাওঁ লাগিছেনে বাৰু? দেখিছে জলকীয়াখিনি আগতে নিমখ দিয়া আছিলে, সেইফালে নিমখ দিয়া নাই, জলকীয়াত নিমখ সৰহকৈ দিছিলোঁ। আৰু দেখিছে ইমান ধুনীয়া হৈছে, আপোনালোকে ৰুটিৰ লগত ভাতৰ লগত খাব পাৰিব। আৰু বনাই চাবচোন বাৰু, বনাই চাই কমেণ্ট কৰি মোক জনাব কেনেকুৱা লাগিলে। আৰু যিসকল নতুন ভিডিঅ' আছে চেনেলটো চাই আছে ফ'ল' কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।